Hello friends, welcome again to my channel Kuldip Unlimited. Friends, আজি আকৌ এটা স্পেচিয়েল ভিডিঅ' লৈ আপোনালোকক বহুত স্বাগতম। মই আছো দিঘলিপুখুৰী পাৰত আৰু দিঘলিপুখুৰী পাৰত চলি আছে ফ্ৰেণ্ডছ বৰ অসম ভোগালী মেলা। গুৱাহাটীৰ মাজমজিয়াত ভোগালী বিহুৰ এটা অনন্য অনুভৱ পাব আপোনালোকে ইয়াতে সোমালে। বলক আমি ইয়াতে প্ৰৱেশ কৰোঁ। আৰু এয়া চাওক, আৰু এইফালে বনোৱাই আছে ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে মাটিৰে বনাই থৈছে। তো চাওক, অসমৰ বিভিন্ন ঠাইৰ পৰা ফ্ৰেণ্ডসকল ইয়ালৈকে বিক্ৰেতা আহিছে, আপোনালোকে চাব পাৰে। তো ফ্ৰেণ্ডসকল বহুত ষ্টল আছে ইয়াতে, চাই থাকক। বিভিন্ন ধৰণৰ আনকমন বস্তু আছে ফ্ৰেণ্ডসকল, আৰু পিঠা লাড়ুটোৰ কথা ক'বই নালাগে। ফ্ৰেণ্ডসকল ইয়াতে চাওক, বাঁহ বেতৰ সামগ্ৰীও আছে, ধুনীয়া ধুনীয়া মুঢ়া। ক'ৰ পৰা আহিছে? আমি সৰভোগৰ পৰা আহিছোঁ। সৰভোগৰ পৰা? সৰভোগৰ দৈটো বিখ্যাত ন, তাতে বহুত ভাল লাগিল অহাৰ কাৰণে। ধন্যবাদ। ভোগালী মেলাত শিঙিমাৰীৰ বেঙেনা ওলাইছে। এই আছে তো যিমানখিনি বস্তু আছে চব স্পেচিয়েল হয়, চাই থাকক আপোনালোকে। বাইদেউ আপোনালোক কি মাজুলীৰ পৰা আহিছে নেকি? হয় হয়, বস্তুখিনিও বহুতখিনি ভাল লাগিছে, একদম আনকমন। আৰু সেইফালে যে মুখাৰ নিচিনা এইখিনি কি পৰম্পৰাগত মুখা নেকি? হাতেৰে বনোৱা ন? হয়, এইটো ভাওনাত ইউজ কৰে কিজানি ন? বাইদেউ সেই লাগিলেজনী। ফ্ৰেণ্ডসকল আপোনালোকে যিখিনি পৰম্পৰাগত মাজুলীৰ মানে মুখা দেখা পাইছে, আপোনালোকক মই দেখাই আছোঁ। এয়া চাওক, তো এইখিনিয়ে বাইদেৱে বনাইছে। বাইদেউ একদম বঢ়িয়া। তাকেইতো। ঠিক আছে ঠিক আছে, বহুত ধন্যবাদ। ইমান ধুনীয়াকৈ বনাইছে আৰু এই পৰম্পৰাটো জীয়াই ৰাখিছে আপুনি, তাৰ কাৰণে বহুত ভাল লাগিছে। ফ্ৰেণ্ডসকল বহুত ভাল লাগিল। আত্মসহায়ক গোটৰ ফ্ৰেণ্ডসকল বহুত ধুনীয়া ধুনীয়া বস্ত্ৰ ইয়াতে ওলাইছে, তেওঁলোকে নিজে হাতেৰে বৈ ওলোৱা। এয়া চব গামোচা, কাপোৰ।
ফ্ৰেণ্ডসকল দীঘলীপুখুৰী পাৰত হৈ থকা ভোগালী মেলাৰ একেবাৰে মই শেষত আহি পালোঁ। একেবাৰে দীঘলীয়াকৈ হৈ আছে। ক'ৰ পৰা আহিছা? নলবাৰী। এই পিঠা বনা ন ফ্ৰেণ্ডসকল? নলবাৰীৰ পিঠা লৈ আহিছে, পূৰা বঢ়িয়া চব আছে, লাড়ু পিঠা এভেইলেবল। ভোগালী মেলাত আহিছোঁ, একাপ চাহ খাই লওঁ। এটা চাহ আছে ন, দিয়কচোন একাপ। ভোগালী মেলাৰ একেবাৰে প্ৰৱেশ দ্বাৰতে আছে, চাওক ধুনীয়া মেজি বনোৱা আছে। মই ভিতৰৰ পৰা ওলাই আহিলোঁ, আপোনালোকক যিমানখিনি পাৰি গোটেই দেখালোঁ। পূৰা দীঘলে দীঘলে গোটেই ষ্টলবিলাক আছে ইয়াতে। পূৰা একেবাৰে সিটো পাৰৰ পৰা আহিলোঁ আপোনালোক দেখা। এতিয়া মই ইয়াৰ পৰা ওলাব লাগিব ফ্ৰেণ্ডসকল। যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব ফ্ৰেণ্ডসকল, আৰু মোৰ চেনেলত এটা আপোনালোকৰ আশীৰ্বাদ হিচাপে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই আকৌ সিমান কথা এক্সাইটমেণ্ট থকা ভিডিঅ' আপোনালোকৰ ওচৰত। তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ।